Hi guys, welcome to my channel. আজি মই আপোনালোকৰ বাবে লৈ আহিছো এটা সুন্দৰ অসমীয়া থলুৱা ৰেচিপি গুলনেমু ঢেকিয়া আৰু মাছৰ জোল। যদি আপুনি মোৰ চেনেলত নতুন হয় তেনেহলে সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটিৰ শেষত জনাবলৈ নাপাহৰিব ভিডিওটো চাই কেনে পালে। বলক তেন্তে দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো। এখন কেৰাহী লৈছো মই, কেৰাহীখন গৰম হোৱা তাত তেল দিছো। তেল গৰম হোৱা তাত পিয়াজ দিছো। পিয়াজখিনি ভালদৰে ভাজি লৈছো। অলপ ৰঙচুৱা হোৱাত তাত মই কাটি লোৱা ঢেকীয়াখিনি দি দিছো। ঢেকীয়াখিনি ভালদৰে লৰাই আধা চামুচ হালধি, 1 চামুচ নিমখ ভালদৰে লৰাই ল'ব। ভালদৰে লৰাই ল'ব। অলপ ভিজাত মই ইয়াতে পানী দিছো। যেহেতু টেঙা জোল বনাইছো, মই জোল বনাইছো, ইয়াতে পানী অলপ প্ৰয়োজন হ'ব। এতিয়া আমি ইয়াতে ভাজি লোৱা মাছকেইডোখৰ দি দিম। এটা কথা মন কৰিব, এইটো যিহেতু টেঙা জোল বনাইছো, মই ইয়াত এটা গুলনেমু দিছো। গুলনেমু চেপি ৰসখিনি উলিয়াই ভালদৰে উতলাত মাছখিনি দি দিব। খিনি প্ৰায় হৈ গৈছে, উতলিবলৈ দিয়া হ'ল। ভালদৰে উতলাত মই মাছখিনি নমাই থলো। মোৰ টেঙা জোলৰ মাছ হৈ গ'ল।